যেহেতু মোৰ মাজবাট সমষ্টিত 35 ফ্লো ইৰিগেশ্যন স্কিম আছে তো এটা সমষ্টিত 35 স্কিম মানে গোটাই PTADত চাব গ'লে প্ৰায় 500 প্লাছ 1000ৰ মাজত FI স্কিম আছে তাৰপিছত তাৰে ভিতৰত 32 অপাৰেশ্যনেল বুলি কৈ আছে তাৰমানে প্ৰায় 91% তো মই আজি অলপ গৌৰৱ অনুভৱ ফিল কৰিছোঁ যেহেতু এইটো প্ৰায় 10 বছৰ আগত আমাৰ হাগ্ৰামা মৈলী ডাঙৰীয়া নেতৃত্বত যি BTC চৰকাৰ আছিলে ক'বলৈ গ'লে এই চৰকাৰতে এই কামখিনি কৰিছিল আৰু মাজে মাজে যেহেতু বদনাম ওলাই ইৰিগেশ্যন নামৰ কেলেংকাৰী হৈছে কিবা হৈছে কিন্তু আজি ইয়াৰ পৰা মই গম পালোঁ যেহেতু 91% এতিয়াও 10 বছৰ পিছতো অপাৰেশ্যনেল হৈ আছে তো ইয়াৰ কাৰণে মই এজন BPFৰ সদস্য হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ তো বাকী মই জানিবলৈ বিচৰাটো এইটোৱে অলপ ইয়াত হয়তো ভুল হ'ব পাৰে মানে 32 অপাৰেশ্যনেলৰ ভিতৰত কিছুমান চাকে ইয়াৰ মাজত কিবাকে চলা স্কিমো আছে কিন্তু তিনিটা ইয়াত বেয়া বুলি কৈছে নন অপাৰেশ্যনেল মোৰ কথাটো হ'ল কি স্কিমকেইটা যিহেতু কৰিলে খুব ডাঙৰ এছেট হ'ল আৰু ফাৰ্মাৰসকলৰ কাৰণে যিহেতু এই কামটো কৰা হৈছিলে কিন্তু কিছুমান একদম ইম্পৰ্টেণ্ট স্কিম আছে আমি এই 4-5 বছৰ ধৰি ইয়াৰ ৰিনিভেশ্যন আমি কাম কৰিব পৰা নাই মই মন্ত্ৰী ডাঙৰীয়াৰ যি তেখেতে এনচাৰ দিলে MNRৰ যোগেদি কিছুমান ৰিপেয়াৰিং কৰা হৈছে আৰু সৰু সৰু দুটা স্কিম এটা 9,86,000 টকা আৰু এটা এইটো এটা দিছে এই 3 বছৰত এইখিনি চেংচন কৰা হৈছে বুলি কৈছে কিন্তু MNRৰ কামটোতো আমি প্ৰায় গমেই নাপাওঁ ডিপাৰ্টমেণ্টে কেনেকৈ কৰে কেনেকৈ নকৰে আৰু এটা ৰিফাইৰিং যেহেতু 9 লাখ সামথিং টকা দিছে কিন্তু মই এটুকে ক'ব বিচাৰোঁ যেহেতু ইৰিগেশ্যন খুব ইম্পৰ্টেণ্ট জলসিঞ্চন ৰাইজক লাগিবই সেইদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেহেতু ক'লে অহা বছৰটো আমাৰ অসম চৰকাৰৰ কাৰণে জলসিঞ্চন বছৰ হ'ব বুলি ঘোষণা কৰিব যেহেতু জলসিঞ্চনে ইমান গুৰুত্ব দিছে আমাৰ তাত যেহেতু এছেট দিছে নতুন বনোৱাৰ আগতে যিখিনি আমাৰ স্কিমবিলাক আছে এইবিলাক যদি মেৰামতি কৰি পেলাই ৰাইজক যদি পানী দিয়াৰ ব্যৱস্থা কৰে খুব ভাল হ'ব আৰু বিশেষ কৰি মোৰ তাত দুটা স্কিম আছে একদম আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ সীমা মৰিয়াত আছে পাগলা FIs মই মন্ত্ৰী ডাঙৰীয়াক আগতো মই অনুৰোধ জনাইছিলোঁ আপুনি এইটো দিয়ক বোধহয় আপোনাৰ সমষ্টিৰ মানুহকেইটাও ইয়াৰ পৰা উপকৃত হ'ব আৰু এটা ফুলগুৰি স্কিম বুলি আছে এই স্কিম দুটাত যদি মন্ত্ৰী মহোদয় নিজে যাই পেলাই যদি ৰিপেয়াৰিঙৰ কাৰণে যদি কিবা চেংচন কৰি দিয়ে এইটো অকল মোৰ কাৰণে লাভ হ'ব বুলি নহয় গোটেই কৃষক ৰাইজৰ কাৰণে লাভ হ'ব তো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ইয়াৰ উত্তৰ বিচাৰিছোঁ অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় মাজবাট সমষ্টিটো মোৰ সমষ্টিৰ লগতে আছে আৰু কেইবাটা স্কিম ভালদৰে চলি আছে কৃষক ৰাইজ উপকৃত হৈছে প্ৰায় 7,600 হেক্টৰ মাটিত পানী দিয়াৰ কাৰণে যেটো কাম কৰা হৈছিলে 23টা স্কিম ফুল্লি অপাৰেশ্যনেল হৈ আছে 10টা স্কিম পাৰ্শিয়ালি অপাৰেশ্যনেল হৈ আছে 3টা স্কিম অনগোয়িং স্কিম আছে 7,600 হেক্টৰ মাটিৰ ভিতৰত 6,600 হেক্টৰত পানী উপলব্ধ আছে কৃষক ৰাইজে পানী পাই আছে এটা কথা ঠিক যে অসমৰ গ্ৰামীণ অৰ্থনীতি টনকিয়াল কৰিব হ'লে খেতিয়ক ৰাইজক আমি 12 মাহে পানী দিব লাগিব খেতিয়কে 2বাৰ 3বাৰকে খেতি যদি কৰিব পাৰে গ্ৰামীণ অৰ্থনীতি উন্নত হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ প্ৰেৰণাত গোটেই অসমৰ প্ৰত্যেকটো জিলাৰ জলসিঞ্চন মাষ্টাৰ প্লান বনোৱা হৈছে আৰু 6 মাহ গ্ৰাউণ্ডত সাৰ্ভে কৰি এই মাষ্টাৰ প্লানবোৰ বনোৱা হৈছে ইয়াৰ জৰিয়তে ষ্টেট মাষ্টাৰ প্লান আমি বনাই আছোঁ আৰু প্ৰব্লেমটো হৈছিল কি আগত FIS স্কিম LIS স্কিম এইবিলাক স্কিম লোৱা গৈছিলে যিখিনি নদীৰে স্কিমবোৰ ড্ৰ কৰা হৈছিলে এই খৰালি মাহত পানী কিমান থাকে তাৰ কোনো ডাটা আমাৰ তাত নাছিলে ৱাটাৰ ৰিচোৰ্চৰ ডাটা কালেক্ট কৰে কিন্তু ৰেইনি সিজন ডাটা কালেক্ট কৰে যে বাৰিষাৰ সময়ত নদীত কিমান পানী আছে কিয় তেখেতসকলৰ মেইন দায়িত্ব হ'ল বানপানী নিয়ন্ত্ৰণৰ তো খৰালি মাহৰ পানীৰ ডাটা কাৰো তাত এভেইলেবল নাছিল যোৱা 3 বছৰত ডাটাবোৰ কালেক্ট হৈছে ইৰিগেশ্যন মাষ্টাৰ প্লানত আহিছে তেখেতে দুটা প্ৰকল্পৰ কথা কৈছে এই দুটা প্ৰকল্পই আমি পুঁজি সাপেক্ষে কনসিডাৰ কৰিম আৰু একবাৰ যদি তেখেতে বিচাৰে
চৰণ বড়ো ডাঙৰীয়াৰ সমষ্টিত মই নিজে যাই এবাৰ পৰিদৰ্শন কৰি আহিম, ধন্যবাদ। ইঞ্জিনিয়াৰকো লগত লৈ যাম। লগতে এটা কথা মই আপোনাৰ মাধ্যমত সদনক জনাব খুজিছোঁ যে ইৰিগেশ্যন ডিপাৰ্টমেণ্টে ইনো এপ এটা বনাইছে, কৃষক ৰাইজৰ কাৰণেও আছে, MLA আৰু জেনেৰেল পাব্লিকৰ কাৰণেও আছে, আৰু বিভাগীয় এই এপটো ব্যৱহাৰ কৰি আছে। আমাৰ যিমান এছেটছ আছে, যিমান স্কিম হৈছে, সমষ্টি ৱাইজ স্কিম ৱাইজ তাত অন্তৰ্ভুক্ত আছে। 15 দিন 20 দিনৰ মূৰে মূৰে আপডেট হয়। ডিপ টিউবৱেলবোৰো আমি আপডেট কৰি মানে কল চেণ্টাৰ বনাই কৃষক ৰাইজে পানী পাইছে নে নাই, ক'ৰবাত যদি বিকল হৈছে তাকো মেৰামতিৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইনো এপৰ সম্পৰ্কে মই এখন ডিটেইল নোট পত্ৰযোগে আপোনালোকক দিম। আপোনালোকে এই এপটো যদি নিজৰ মোবাইলত ইনষ্টল কৰি লয়, বিধানসভাত প্ৰশ্ন কৰাৰ প্ৰয়োজনে নহ'ব, ক'ত কিমান স্কিম চলি আছে, কি অৱস্থাত আছে, এইটোও পাই থাকিব। বিভাগে আপোনাৰ তাত কি কৰিব লৈছে, ভৱিষ্যতৰ স্কিমৰ কথা জানি থাকিব। আৰু গোটেই যিটো ডিষ্ট্ৰিক্ট মাষ্টাৰ প্লেনত ব্যৱস্থা আছে, আমি গোটেই ডিজিটেলাইজ কৰি, অনলাইন কৰি, ছফ্টৱেৰৰ জৰিয়তে, এপৰ জৰিয়তে গোটেই এক আধুনিক মানে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু নিজক তৈয়াৰ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমক কৃষিক ভাল কৰিব হ'লে উন্নত মানদণ্ডৰ জলসিঞ্চন লাগিব, তাৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ। আৰু অহা 3 মাহৰ ভিতৰত আমি এই পৰিকল্পনাটো সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিবেদনটো দিম। তাত মাজবাটকো ভালকৈ কনচিডাৰ কৰা হ'ব বুলি মই এছুৰেঞ্চ দিছোঁ। ধন্যবাদ। কুৱেশ্যন নম্বৰ 87 শ্ৰী প্ৰদীপ হাজৰিকা।